নমস্কাৰ মোৰ অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। PM কিষাণৰ 17 নম্বৰ ইনষ্টলমেণ্ট 17 নম্বৰ কিস্তি দিয়া নহ'ব এইসকল খেতিয়কক। কোনসকল খেতিয়কক প্ৰকৃততে পইচাৰ নিদিয়ে মই তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম, তোমালোকে চাবা। আৰু বহু খেতিয়কৰ নাম কৰ্তন কৰা হৈছে এইবাৰ, আৰু কোনসকল খেতিয়কৰ নাম কৰ্তন কৰা হৈছে মই তোমালোকক এই ভিডিঅ'ৰ জৰিয়তে মই জনাই দিম। আৰু খেতিয়কৰ টকা পাবলৈ এতিয়াই কৰক এই কাম, নহ'লে নাপাব আপুনি 2000 টকা। আৰু আপোনালোকে 2000 টকা পাবলৈ আপোনালোকে কি কৰিব লাগিব। আৰু এইবাৰ যিহেতু বহু কৃষকৰ নাম কৰ্তন কৰা হৈছে, আৰু যিখন বেনিফিচিয়াৰী লিষ্ট আছিল সেই লিষ্টৰ পৰা বহু মানুহৰ নাম কৰ্তন কৰি দিয়া হৈছে। আৰু এইবাৰ তোমালোকে এই 17 নম্বৰ ইনষ্টলমেণ্টটো তোমালোকে পাবনে নাপায় মই তোমালোকক এই ভিডিঅ'ৰ জৰিয়তে মই জনাই দিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাবা। তোমালোকে চোৱা, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ প্ৰথমতে আহিব তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত আহিব নেম অফ দ্য ফাৰ্মাৰ, আৰু ইয়াতে তোমালোকৰ ফাৰ্মাৰজনৰ নাম আহিব। আপুনি যিহেতু অনলাইন কৰিছিলে, অনলাইন আবেদন কৰিছিলে বা অফলাইন কৰিছিলে, আপুনি যে পইচা পাই আছে তাৰ এইটো ইনফৰমেশ্যন। আৰু এইটো ইয়াতে তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু তোমাৰ নামটো অপেন হ'ব। আৰু ইয়াতে মেইন পইণ্টটো হৈছে তোমালোকৰ এইটো ইলিজিবলি ষ্টেটাছ লেণ্ড চেণ্ডিং। আপোনাৰ লেণ্ড চেণ্ডিংটো য়েছ থাকিব লাগিব। মেইনলি তোমালোকৰ লেণ্ড চেণ্ডিংটো যেতিয়া থাকিব তোমালোকে পইচা লাভ নকৰিব। আৰু 2 নম্বৰতে হৈছে EKYC ষ্টেটাছ, ইয়াতে য়েছ থাকিব লাগিব। যদি হয় তেতিয়াহ'লে তোমালোকে ইয়াৰ পইচাৰ লাভ নকৰিব, কাৰণ তোমালোকক বাৰম্বাৰ কৈ আছে যে তোমালোকে EKYC কৰিব লাগিব, তেতিয়াহে তোমালোকক পইচা দিয়া হ'ব। আৰু তোমালোকে যেতিয়া এতিয়াও EKYC কৰা নাই তেতিয়াহ'লে তোমালোকে এতিয়াই EKYC কৰি লোৱা, তেতিয়াহে তোমালোকক পইচা দিয়া হ'ব। আৰু ইয়াতে চোৱা FTU প্ৰচেছ, য়েছ আপোনালোকৰ বৰ্তমান এইটো 4 নম্বৰ ইনষ্টলমেণ্ট। এই 4 নম্বৰ ইনষ্টলমেণ্টত FTU প্ৰচেছ য়েছ। ইয়াতে 4 নম্বৰ ইনষ্টলমেণ্ট কোনটো বেংকত দিছে আৰু UTR নাম্বাৰ ইয়াতে একাউণ্ট নাম্বাৰ লাষ্টৰ 4টা সংখ্যা আহিব। ইয়াতে আপোনালোকৰ এই 4 নম্বৰ ইনষ্টলমেণ্টটো কোনটো নম্বৰত দিয়া হৈছে আৰু পে'মেণ্ট মোড আপোনালোকক একাউণ্ট নাম্বাৰৰ মাধ্যমত পইচাটো দিয়া হৈছে নে আধাৰ নম্বৰত দিয়া হৈছে, ইয়াতে দেখুৱাই দিছে যে পে'মেণ্ট মোড, অৰ্থাৎ আধাৰ নম্বৰত তোমালোকক পইচা দিয়া হৈছে। আৰু নেক্সট পেজ তোমালোকক মই দেখুৱাই আছোঁ। ইয়াতে চোৱা 4 নম্বৰ ইনষ্টলমেণ্ট, এইটো বৰ্তমান অলৰেডি ডান হৈ গৈছে। আৰু ইয়াতে চোৱা তোমালোকে মই 8 নম্বৰটো ক্লিক কৰি দিছোঁ। এই 8 নম্বৰটোত FTU প্ৰচেছ আহিছে, মানে এইটো নিশ্চয় কিবা EKYC প্ৰব্লেমৰ কাৰণে, হয়তো কিবা ভুলবশতঃ কিবা কাৰণত এই পইচাটো বৰ্তমান পেণ্ডিঙত থকা হৈছে। আৰু বৰ্তমান এনেকুৱাকৈ বহু কৃষকৰ সমস্যা হৈ আছে, আৰু এইটো সমস্যাৰ মেইন কাৰণে হৈছে EKYC যিসকল কৃষকে দিয়া নাছিল আৰু সেইসকল কৃষকৰ পইচাটো ৰিজেক্ট কৰি দিয়া হৈছে, অৰ্থাৎ পেণ্ডিং ৰখা হৈছে। আৰু তোমালোকে যেতিয়া EKYC দিবা তেতিয়া তোমালোকৰ যিখিনি পেণ্ডিং আছিল সেই গোটাখিনি টকা তোমালোকৰ একাউণ্টত সোমাই যাব, তোমালোকে চিন্তা নকৰিবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে মোৰ চেনেলত প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰিবা।